পকা আম নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লেটছ এক্সপ্ল'ৰ উইথ অৰ্চনাৰ আন এটি নতুন ব্লগলৈ। আজি একেবাৰে এটি চিম্পল ব্লগ আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবিছোঁ। যদি ভিডিঅ'টি চাই ব্লগটো চাই আপোনালোকে ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু একেবাৰে ইম্পৰ্টেণ্ট যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকক নতুন নতুন ভাল ভাল ভিডিঅ' কিছুমান দি যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাব। কটা পৰ্ব আম পাৰা পৰ্ব আৰম্ভ হৈছে। দৌৰি কি কৰিছা তুমি? ভিডিঅ'ত উঠা অকমান। ওপৰত আম আছে, মই জুম কৰি দেখাই দিছো। দেখো এয়া চাওক পকা পকা আম। এয়া আমি যাই আছো। দাদা অকমান পষ্ট দিয়া ইফালে, তুমি নহ'লে আমাৰ ভিডিঅ' আধৰুৱা। ভাষণ দিব আৰু ই মোৰ বজাৰ কৰি লৈ আহিল। আজি অকণ পায়সৰ যোগাৰ কৰিম বুলি ভাবিছো, কেতিয়া বনাও নাজানো আৰু দেখাও। 3, 2, 1 বিহু গাওয়া তাই মিলি ফিরি গলে রাপত নে লাগে ময়না মাত বেলি গলে নে লাগে ভাত বিহুতি গলে কই কি কইনো থাকি মই জুৰিয়া আহতৰে সা ৰো ৰৈ ৰতি ময়না ময়না মতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই ৰৈ ৰতি ময়না ময়না মতি দিয়া দিয়া যদি এষাৰ মৰমৰে মা এৰি গলে ৰাপত নেলাগে ময়না মাত বেলি গলে নেলাগে জকাইবা এ ৰঙিলি ঐ পমিলি ঐ পিঠি খুলি হনা যি হকে পা এ ৰঙিলি ঐ পমিলি ঐ জকাই ৰে বিহুকে গাও ৰৈ ৰতি ময়না ময়না মতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই ৰৈ ৰতি ময়না ময়না মতি দিয়া দিয়া যদি
এতিয়া ভাত খোৱাৰ পিছত খাবলৈ লৈছোঁ খানে কে বাদ কুছ মিঠা देखो देखो कैसा होता है तुमने खुद बनाया इसे और खा भी सो हाउ इज इट ভেৰি নাইচ वाओ ইয়াৰ পিছৰ পৰা মোৰ আৰু ভিডিঅ' কৰা নহ'ল বিভিন্ন কামত ব্যস্ত হ'ব লগা হ'ল সেইকাৰণে ভিডিঅ' কৰা একেবাৰে সময় নহ'ল আজিলৈ সেইকাৰণে এইখিনিয়ে আছিল আধাতে সমাপ্ত কৰিব লগা হ'ল কিন্তু মই আগৰ দিনবিলাকত বিভিন্ন ভাল ভাল ভিডিঅ' আপোনালোকক ব্লগ কিছুমান আগবঢ়াম বুলি প্লেনিং কৰিছোঁ গতিকে মোৰ ভিডিঅ'বিলাক চাই যাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব মই আপোনালোকক নতুন নতুন ভাল ভাল কিছুমান ভিডিঅ' লৈ আহি আছোঁ দেখা পাব আপোনালোকে গতিকে আজিলৈ এইখিনিয়ে আছিল আৰু ভাল পালে এটা লাইক কৰি যাব ধন্যবাদ